অসমৰ হাৰ্টথ্ৰব হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ বহু সময় পাৰ হৈ গৈছে ইতিমধ্যে। আমি দেখা পাইছোঁ গুৱাহাটীত কেনেধৰণে জুবিন অনুৰাগীসকল ঘৰৰ পৰা ওলাই আহিছে। এটা ৰেকৰ্ড যেন হ'ল, অসমে এক কেতিয়াও দেখা নাছিলে, বা গুৱাহাটী চহৰে আজিলৈকে এনেকুৱা পৰিৱেশ হয়তো কেতিয়াও দেখা নাই। বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ঘটনাবোৰ ঘটে, কিন্তু গুৱাহাটী বা গোটেই অসমত এনেকুৱা পৰিস্থিতি হয়তো কেতিয়াও নহয়। বলিউডৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ পলিটিচিয়ানসকলৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰীলৈকে জুবিন গাৰ্গৰ মৃত্যুৰ খবৰটো ব্ৰেক কৰিছিলে, তেখেতক সন্মান জনাইছিলে। আৰু ইতিমধ্যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও এয়া প্ৰকাশ কৰিছে যে জুবিন গাৰ্গৰ মৃত্যুটো লৈ ৰাষ্ট্ৰীয় শোক দিৱস পালন কৰা হ'ব। এই সম্পূৰ্ণ ঘটনাটোৰ মাজত বিভিন্ন ধৰণৰ ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈছে, বিভিন্ন ধৰণৰ হোৱাটছএপৰ চেট ভাইৰেল হৈছে, আৰু য'ত কেৱল ৰহস্য ভৰপূৰ হৈ আছে। একাংশ ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপিত কৰিছে, এয়া এক ৰহস্য নেকি সেয়া প্ৰকাশ কৰিছে। আৰু এইখিনিতে আমি ক'ব খুজিম যে যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হৈছিলে, গোটেই অসমৰ নিউজ চেনেলসকলে বিভিন্ন ধৰণে নিউজটো বজাই আছিলে। কোনোবাই কৈছিলে পেৰাগ্লাইডিঙত মৃত্যু হৈছে, কোনোবাই কৈছিলে স্কুৱাৰ ড্ৰাইভিং কৰিবলৈ গৈ জুবিন গাৰ্গৰ হৃদযন্ত্ৰ বন্ধ হৈ মৃত্যু হৈছে। কিন্তু সেইটো সময়তে সকলো নিউজ চেনেলৰ আগত প্ৰথমবাৰৰ বাবে ইণ্ডিভিজুৱেলি আমি এইটো ব্ৰেক কৰিছিলোঁ বা প্ৰশ্ন উঠাইছিলোঁ এটা শ্বৰ্ট ভিডিঅ'ৰ দ্বাৰা, যে জুবিন গাৰ্গক আচলতে কিয় ছিংগাপুৰলৈ নিয়া হৈছিলে। জুবিন গাৰ্গ সুস্থ আছিলে, কোনে নিছিলে আৰু কিয় নিছিলে, বা জুবিন গাৰ্গক ছিংগাপুৰলৈ নি তেখেতসকলে কিয় জুবিন গাৰ্গৰ খবৰ নাৰাখিলে, জুবিন গাৰ্গক কিয় সাগৰলৈ সাঁতুৰিবলৈ দিলে, এয়া প্ৰশ্ন আমি কৰিছিলোঁ। আৰু তাৰ পিছতে বিভিন্ন নিউজ চেনেলত এই ছেইম ধৰণে খবৰটো বাজিছিলে, সকলোৱে এই প্ৰশ্নকেইটা কৰিছিলে। এক কথাত ক'ব গ'লে অসমৰ ৰাইজ ৰাগান্বিত হৈ পৰিছিলে শ্যামকানু মহন্তৰ ওপৰত, যে তেখেতে কিয় জুবিন গাৰ্গক ছিংগাপুৰলৈ নি এই দুৰ্ঘটনাটো ঘটিবলৈ দিয়ে। আৰু এতিয়া একাংশ এইটো ক'ব বিচাৰিছে যে দিছ ইজ নট এক্সিডেণ্ট, ইটছ এ ক'ল্ড ব্লাডেড মাৰ্ডাৰ, যে এইটো কোনো ধৰণৰ দুৰ্ঘটনা নহয়, এইটো এটা কাল্পনিক হত্যা বা প্লেনিং মাৰ্ডাৰ, যে সম্পূৰ্ণ প্লেন কৰা হৈছিলে আৰু লাহে লাহে জুবিন গাৰ্গক শেষ কৰি দিয়া হৈছিলে এইখন পৃথিৱীৰ পৰা। আৰু আমি এই ভিডিঅ'ত এইটো আলোচনা কৰিম যে জুবিন গাৰ্গ যদি শেষ হৈ পৰে বা জুবিন গাৰ্গ যদি আমাৰ পৰা গুচি যায়, বিদায় লয়, তেনেহ'লে কাৰ কেনেকুৱা ধৰণৰ লাভ, কেনেকুৱা ধৰণৰ লাভৱান কোনে কোনে হ'ব, সেয়াও আমি এই ভিডিঅ'ত অলপমান আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব, অলপমান দীঘল হ'ব। এতিয়া নৰ্থ ইষ্ট ফেষ্টিভেল এইখন লৈ বহুতৰে আগৰে পৰাই বিভিন্ন ধৰণৰ ব্যতিক্ৰমী ধৰণৰ চিন্তা ভাৱনা আছিলে, বহুতে এইটোৰ ওপৰত প্ৰশ্ন উঠাইছিলে। আচলতে কাহিনী এনেকুৱা যে আমাৰ অসমৰ গৌৰৱ যদি আমি কাৰোবাক দেখুৱাবলৈ যাওঁ, তেনেহ'লে আমাৰ অসমখন দাগি বেলেগৰ ওচৰত গৈ ৰিপ্ৰেজেণ্ট কৰিম, বা আমি বাহিৰৰ এটা দেশত গৈ আমাৰ অসমখন কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম। যদি আপোনালোকক মই চিম্পুল বুজাওঁ যে মোৰ ঘৰখন কাৰোবাৰ সন্মুখত যদি আমি ৰিপ্ৰেজেণ্ট কৰোঁ, বা আমাৰ ঘৰখন যদি কাৰোবাক দেখাবলৈ মন আছে, তেনেহ'লে মই কি কৰিম? মই অভিয়াছলি সেই মানুহকেইজনক আমাৰ ঘৰলৈ আনি মোৰ ঘৰখন দেখুৱাম, মোৰ ঘৰখনৰ বিষয়ে বুজাম। কি মই এইটো কৰিম যে মোৰ ঘৰখনে উঠাই সেই মানুহকেইজনক সন্মুখত লৈ যাম? এনেকৈতো মই নকৰোঁ। তাৰমানে আমি আমাৰ নৰ্থ ইষ্ট ফেষ্টিভেল এইখন বেলেগ মানুহক, বাহিৰৰ দেশৰ মানুহ আমাৰ এই নৰ্থ ইষ্টত আনি বা অসমত আনি আমি দেখাব লাগে যে এয়া আমাৰ অসম। তাত গৈ জুবিন গাৰ্গ বা অংগৰাগ পাপনৰ দৰে মানুহ তাত গৈ গান গাব লাগে। কিন্তু সেয়া নকৰি বাহিৰৰ এটা দেশত এটা অতনুচাৰে কোৱাৰ দৰে যে এটা শ্বপিং মলৰ বাহিৰত অলপমান জাক জমকতা কৰি আমাৰ অসমখন ৰিপ্ৰেজেণ্ট কৰাৰ কি দৰকাৰ আছিল? আৰু এয়াই হৈ আহিছিলে এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত। এক কথাত ক'ব গ'লে সম্পূৰ্ণ এটা ব্যৱসায়, এটা বিজনেছ মডেল, আৰু এইটো চলাই আছিলে শ্যামকানু মহন্ত। কিন্তু ইয়াতো এতিয়া বিভিন্ন ধৰণৰ প্ৰশ্ন উঠিছে যে শ্যামকানু মহন্তই স্পষ্ট কৰিছে ফেচবুকৰ দ্বাৰা যে মই জুবিন গাৰ্গক লৈ অহা নাই, জুবিন গাৰ্গে মোক কৈছিলে ছিংগাপুৰলৈ আহিব। কিন্তু আনফালে জুবিন গাৰ্গৰ এজন বন্ধু আৰু জুবিন গাৰ্গৰ একেবাৰে কাষৰ এজন মানুহ, দুজনে এইটো স্পষ্ট কৰিছে। এজনে কৈছে যে জুবিন গাৰ্গে কৈছিলে যে মই ছিংগাপুৰলৈ যাব মন নাই, কিন্তু মোক এক কথাত কামুৰি আছে, আৰু যদি মই নাযাওঁ তেনেহ'লে কোনোবাই ছুইচাইড কৰিব। কোনে ছুইচাইড কৰিব? অভিয়াছলি শ্যামকানু মহন্তৰ কথা কৈছিলে জুবিন গাৰ্গে। দাদাক লগ পাইছোঁ, কথা পাতিছোঁ জুবিন দাৰ লগত। তেতিয়া কৈছে যে মোৰ ছিংগাপুৰ যাবলৈ মন নাই, কিন্তু এটা কাৰণে যাব লাগিব, এটা নহওঁতে এটা ছুইচাইড কৰি দিব, নহ'লে এটাই যে মই যদি নাযাওঁ তেনেহ'লে মহন্তই ছুইচাইড কৰিব। এনেকুৱা ধৰণে ব্লেকমেইল কৰা হৈছিলে জুবিন গাৰ্গক, আৰু জুবিন গাৰ্গক নিয়া হৈছিলে সেই ছিংগাপুৰলৈ। জুবিন গাৰ্গ যাব বিচৰা নাছিলে, কাৰণ জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে যিখন
ফিল্ম আহিব লগা অহা অক্টোবৰ মাহত ৰিলিজ হোৱাৰ কথা আছিলে তাৰ বহুখিনি ডাবিঙৰ কাম বাকী আছিলে লগতে যিবোৰ গান ইতিমধ্যে 4টা গান জুবিন গাৰ্গে ৰেকৰ্ড কৰিছিলে কিন্তু তথাপি জুবিন গাৰ্গে কৈছিলে যে এইবোৰ মোৰ পিছলৈ পুনৰ ভালকৈ মই এইখিনি ৰেকৰ্ড কৰিম যাৰ বাবে বহু কামৰ বাবে ছিংগাপুৰ যাবলৈ জুবিন গাৰ্গৰ মন নাছিলে কিন্তু শ্যাম কানুন মহন্তে কৈছিলে যদি তুমি নাহা তেনেহ'লে মই ছুইচাইড কৰিম বা জুবিন গাৰ্গে সেই তেখেতৰ বন্ধুক কৈছিলে যদি মই নাযাওঁ তেনেহ'লে কোনোবাই ছুইচাইড কৰিম বা শ্যাম কানুন মহন্তে ছুইচাইড কৰিব গতিকে মোৰ যোৱাটো প্ৰয়োজন আৰু এই শ্যাম কানুন মহন্তৰ কথা ৰাখিবলৈ জুবিন গাৰ্গ ছিংগাপুৰলৈ গৈছিলে সিমান দূৰলৈকে ঠিকে আছিলে ইতিমধ্যে ছ'চিয়েল মিডিয়াত এইটো ভাইৰেল হৈছে বা এই কথাটো আমি জানিব পাৰোঁ যে গৰিমা গাৰ্গ যাবলৈ কথা আছিলে বা জুবিন গাৰ্গৰ লগত যোৱাৰ কথা আছিলে কিন্তু আনফৰ্চুনেটলি গৰিমা গাৰ্গৰ ভিছা কেঞ্চেল হৈছিলে যাৰ বাবে গৰিমা গাৰ্গ যোৱা নাছিলে জুবিন গাৰ্গৰ লগত এইটো এটা বহুত ধৰণে প্ৰশ্ন উঠাইছে একাংশই যে কিয় আচলতে গৰিমা গাৰ্গৰ ভিছা কেঞ্চেল হ'ল এইটো কিবা এটা ষড়যন্ত্ৰ নেকি এনেকুৱা প্ৰশ্ন উঠিছে কিন্তু যদি মূল কথাত আহোঁ তেনেহ'লে জুবিন গাৰ্গ ছিংগাপুৰলৈ গ'ল তাত গৈ প্ৰথম দিনাখন আমি ৰাতি দেখিলোঁ যে কেনেধৰণে এটা গান গাই আছিলে এজন মহিলাৰ লগত ইংলিছ গান এটা গাই আছিলে আৰু এইটো ভিডিঅ' কৰিছিলে আৰু মেনেজাৰক জুবিন গাৰ্গে কৈছিলে যে এইটো তুমি অতুল ফ্ৰেণ্ডৰ ওচৰত পঠাই দিয়া আৰু তেখেতক কোৱা যাতে ৰৈ ৰৈ বিনালে নাম লৈ এইটো ভাইৰেল কৰে এনেকুৱা হেঁপাহ জুবিন গাৰ্গৰ মনত আছিলে ৰৈ ৰৈ বিনালে এই ফিল্মখনলৈ জুবিন গাৰ্গৰ এটা ডাঙৰ সপোন আছিলে আৰু এয়া বিভিন্ন ধৰণৰ পডকাষ্টত জুবিন গাৰ্গে কৈছিলে যে ৰৈ ৰৈ বিনালে এটা মিউজিকেল ফিল্ম হ'ব য'ত নেকি জুবিন গাৰ্গ এজন অন্ধৰ গায়কৰ ৰোল কৰিছে আৰু সেই ফিল্মখনলৈ জুবিন গাৰ্গৰ ডাঙৰ এটা সপোন আছিলে আৰু সেই ফিল্মখনৰ কাম যেতিয়া বাকী আছিলে যাৰ বাবে ছিংগাপুৰলৈ জুবিন গাৰ্গ যাবলৈ ইচ্ছা কৰা নাছিলে তথাপি শ্যাম কানুন মহন্তৰ এক কথাত ক'ব গ'লে জোৰ জবৰদস্তি জুবিন গাৰ্গক লৈ যোৱা হৈছিলে ছিংগাপুৰলৈ আৰু সেই ৰাতিটোতে এনেকুৱা খবৰ আহিছে যে সেই ৰাতিটোত ড্ৰিংক কৰিছিলে গোটেই ৰাতি জুবিন গাৰ্গক শুব দিয়া নাছিলে আৰু তাৰ পিছদিনাখন ৰাতিপুৱাই সেই ছিংগাপুৰত থকা আছাম এছ'চিয়েশ্যনৰ মেম্বাৰসকলৰ লগত জুবিন গাৰ্গ গৈছিলে সাগৰলৈ তো তাত গৈয়ে এই ঘটনাটো ঘটে এতিয়া আপোনালোকে এটা ভিডিঅ' চাওক জুবিন গাৰ্গ একেবাৰে অসুস্থ আছিলে বুঢ়া মানুহৰ দৰে লাহে লাহে খোজকাঢ়ি আছিলে এনেকুৱা ধৰণে খোজকাঢ়ি আছিলে আপোনালোকে নিশ্চয় এই স্ক্ৰীণত চাব পাৰিছে কিন্তু এনেকুৱা এজন মানুহক আমি সাগৰত নমাই দিমনে এনেকুৱা এজন মানুহ যিজনে ভালকৈ খোজে কাঢ়িব পৰা নাই এনেকুৱা পৰ্যায়তে নাই সেই মানুহজনক সাগৰত নমাই দিয়া হয় পিছফালৰ পৰা উৎসাহিত কৰে জঁপিয়াই দিয়ক বুলি আৰু জুবিন গাৰ্গ জঁপিয়াই দিয়ে যেতিয়া জঁপিয়াই দিয়ে জুবিন গাৰ্গ প্ৰথমতে জঁপিয়াৰ লগে লগে মূৰখন তলফালে দি সাঁতুৰিবলৈ চেষ্টা কৰে কিন্তু এয়া বহুত ডাঙৰ প্ৰফেশ্যনেল মানুহে কৰিবলৈ ভয় কৰে বা বহুতখিনি প্ৰেক্টিছৰ প্ৰয়োজন আছে কিন্তু জুবিন গাৰ্গ প্ৰথমতেই মুখখন ডুবাই সাঁতুৰি থাকে ইয়াৰ পৰা উভতি আহি জুবিন গাৰ্গ একেবাৰে অসুস্থ হৈ পৰে একেবাৰে বাগৰি পৰে যাৰ বাবে জুবিন গাৰ্গ এটা ৰিং টিউবত উঠিবলৈ ট্ৰাই কৰে কিন্তু আনফৰ্চুনেটলি তাত উঠিব নোৱাৰে আৰু ইয়াক সম্ভৱো নহয় পানীৰ মাজত গোটেই গাৰ বডিটোৰ ওজন লৈ এটা ৰিং টিউবত উঠা যাৰ বাবে জুবিন গাৰ্গ পুনৰ শুই দিয়ে আৰু তাত বহু সময় শুই থাকে আৰু তাৰপিছত জুবিন গাৰ্গক পুনৰ লৈ অনা হয় এই বোটখনলৈ বা এই জাহাজখনলৈ কিন্তু তাৰ পিছৰখিনি ভিডিঅ' নাই কিন্তু আজি পুনৰ এটা ভিডিঅ' আহে তাৰ পিছৰ অলপমান অংশ য'ত নেকি জুবিন গাৰ্গ লাইফ জেকেট খুলি বহি থাকে পিছফালৰ পৰা বিভিন্নজনে বিভিন্ন ধৰণৰ কথা কৈ থাকে কোনোবাই কয় যে জুবিন গাৰ্গক লৈ যোৱা দাদা নামক কোনোবাই লাইফ জেকেট পিন্ধাই দিব খোজে কিন্তু জুবিন গাৰ্গ কয় মই নিপিন্ধো এক কথাত জুবিন গাৰ্গ সাগৰত নামিব বিচৰা নাছিলে জুবিন গাৰ্গ যেনেকৈ বহি আছিলে আপোনালোকে স্ক্ৰীণত চাব পাৰিছে যেন তেখেত বাগৰি পৰিছিলে তেখেত অসুস্থ আছিলে কিন্তু তথাপি জুবিন গাৰ্গক সাগৰত নমাই দিয়া হয় কিন্তু সেই ভিডিঅ' আমাৰ হাতত নাই বা এই ভিডিঅ'বোৰ যোনে প্ৰকাশ কৰি আছে তেখেতে কাটকৈ ভিডিঅ'বোৰ প্ৰকাশ কৰি আছে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ প্ৰকাশ কৰিছে যাতে ৰহস্য লুকাই থাকে অলপমান ভিডিঅ' প্ৰথম দিলে তাৰপিছত আৰু অলপ দিলে কিন্তু নিশ্চয় সম্পূৰ্ণ ঘটনাটোৰ ভিডিঅ' আছিলে সেয়া আমাৰ মাজত এতিয়ালৈকে ভিডিঅ' অহা নাই এয়া এক ৰহস্যময় কথা আৰু তাৰ পিছতে অসমত খবৰ আহিলে যেতিয়া জুবিন গাৰ্গ তাত এই ঘটনাটো ঘটিল বা দুৰ্ঘটনাটো ঘটিল বা যিয়ে পাওক আপুনি জুবিন গাৰ্গ চিৰদিনৰ বাবে বিদায় ল'লে আৰু অসমত খবৰ আহিলে যে জুবিন গাৰ্গ পেৰাগ্লাইডিঙৰ দ্বাৰা মৃত্যু হৈছে বা পেৰাগ্লাইডিং এক্সিডেণ্টত মৃত্যু হৈছে আৰু এই খবৰটো ইমান বেছি বিয়পি পৰে যে ৰাষ্ট্ৰীয় ধৰণৰ নিউজ চেনেলসকলেও এইটো কভাৰ কৰিবলৈ ধৰে আৰু তাৰ পিছত অলপমান পিছতে নিউজটো সলনি হৈ পৰে আৰু পেৰাগ্লাইডিঙৰ পৰা চিধা স্কুৱাৰ ডাইভিং আহি পৰে আৰু এই স্কুৱাৰ ডাইভিং ইমান বেছি ভাইৰেল হৈছে
যে বলিউডৰ একাংশই যেতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ খবৰটো দিছিলে বা টুইট কৰিছিলে সন্মান জনাইছিলে তেখেতসকলে স্কুৱাৰ ডাইভিং এক্সিডেণ্ট বুলি খবৰটো প্ৰকাশ কৰিছিলে এএনআইৰ দৰে নিউজ কোম্পানীসকলে এই নিউজটোক স্কুৱাৰ ডাইভিং এক্সিডেণ্ট বুলি কৈছিলে কিন্তু পিছলৈ খবৰ আহিল যে না স্কুৱাৰ ডাইভিং আছিলে না পেৰাগ্লাইডিং আছিলে সাঁতুৰিবলৈ গৈ জুবিন গাৰ্গৰ মৃত্যু হৈছিলে আৰু তাৰপিছত খবৰ আহিছিলে যে চিজাৰ হাৰ্ট এটেক আহিছিলে জুবিন গাৰ্গৰ কিন্তু পিছলৈ যেতিয়া আমি জুবিন গাৰ্গৰ ডেথ চাৰ্টিফিকেটটো চাই আছিলোঁ তাত আমি দেখা পালোঁ যে জুবিন গাৰ্গ পানীত পৰি মৃত্যু হৈছে আচলতে এই খবৰবোৰ কোনে ভুলকৈ প্ৰচাৰ কৰিলে বা ছিংগাপুৰৰ পৰা এই ভুল খবৰবিলাক অসমত কোনে দিলে এয়া ৰহস্য এতিয়া আহিছোঁ অলপমান বিতৰ্কিত দিশবোৰত এই অলপ আগত যিটো ভিডিঅ' আপোনালোকক আমি দেখাইছিলোঁ যে জুবিন গাৰ্গ সাঁতুৰিবলৈ গৈ আছে বা জঁপিয়াবলৈ গৈ আছে সাগৰৰ মাজত সেই ভিডিঅ'ৰ ভয়েছবোৰ আচলতে বিতৰ্কৰ সৃষ্টি কৰিছে অলপমান মন দি ভয়েছকেইটা শুনক আপোনালোকে প্ৰথমতে জয় তাত আপুনি কেইটামান বিতৰ্কিত ধৰণৰ শব্দ শুনা পাইছে যে ইয়াক মাৰ্ডাৰ কৰিব লাগে এচিড ঢালি দিব লাগে এনেকুৱা ধৰণৰ বাক্যবোৰ তাত উচ্চাৰণ হৈছে এতিয়া আহিছোঁ যে এইটো এডিটিং হয় নাকি এইটো সঁচা ভয়েছ যদি এই ক্ষেত্ৰত ক'ব যাওঁ মোৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ বা আমি মোৰ গোটেইখিনি টীম একেলগে বহি আমি এইটো পৰীক্ষা কৰি আছিলোঁ যে একচুৱেলি এইটো এডিটিং হয় নে নহয় কিন্তু আমি ইয়াত দেখা পালোঁ বেকগ্ৰাউণ্ডত যিটো গান বাজি আছে সেই গানটোৰ লগত যিটো ধৰণে মিক্স হৈ আছে কথাবোৰ এইটো এডিটেড হোৱাটো প্ৰায় অসম্ভৱ যে এডিট কৰিবলৈ যদি বেকগ্ৰাউণ্ড ভইচটো কোনোবাই এডিট কৰিবলৈ যায় তেনেহ'লে তাত সকলো কথাবোৰ চাব লাগে কাৰণ তাত তিনিটামান এলিমেণ্ট আছে প্ৰথম হ'ল নেচাৰৰ এটা চাউণ্ড আহি আছে ছেকেণ্ড হ'ল এটা গান বাজি আছে আৰু থাৰ্ড এই মানুহবোৰৰ ভয়েছবোৰ তাত আছে তিনিটা বেকগ্ৰাউণ্ড সুন্দৰকৈ তাত যি লেভেলত নেকি মিক্স হৈ আছে সেইটোক এডিট কৰা এটা প্ৰায় অসম্ভৱ কিন্তু মই ইয়াত স্পষ্ট ক'ব খোজা নাই যে এইটো এডিট নহয় হ'বও পাৰে কিন্তু আমি যিমানবোৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ আমাৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ আমি যিমানবোৰ এইটো পৰীক্ষা কৰিছোঁ বা যিমান দূৰ আমি ৰিচাৰ্চ কৰিছোঁ যে এই ভিডিঅ'টোৰ কোনো ধৰণৰ এডিট নাই এইটো আমাৰ অপিনিয়ন কিন্তু যদি এডিট নহয় তেনেহ'লে এই কথাবোৰ বেকগ্ৰাউণ্ডত কোনে কৈ আছিলে আৰু কিয় কৈ আছিল এয়া এটা ৰহস্য এতিয়া আহিছোঁ একেবাৰে শেষৰ বিষয়টো যে জুবিন গাৰ্গ নাথাকিলে কাৰ কেনেকুৱা ধৰণৰ লাভ হ'ব সেইটো যদি আমি বুজিবলৈ যাওঁ তেনেহ'লে কিছুমান হোৱাটছএপ চেট দেখিব লাগে এই হোৱাটছএপৰ মেছেজকেইটালৈ মন কৰক ইয়াত দুজন মানুহৰ লগত কথোপকথন চলি আছে এজন কোন আমি নাজানো কিন্তু আন এজন শিখৰ তাৰ ওপৰত কণ্টেক্ট লিষ্টত নাম্বাৰটো ছেভ আছে শিখৰ ZG তাৰমানে জুবিন গাৰ্গ হ'ব পাৰে শিখৰ জুবিন গাৰ্গ আৰু ইয়াৰ ইতিমধ্যে স্পষ্ট কৈছে যে এই মানুহজন শিখৰে আছিলে শিখৰে ইয়াত বিভিন্ন ধৰণৰ কথাবোৰ কৈ থাকে সিদ্ধাৰ্থক লৈ যে এতিয়াতো দাদা মৃত্যু হ'ল এতিয়া আৰু একো নাই বিভিন্ন ধৰণৰ কথাবোৰ কৈ আছিলে টকাৰ কথা ইয়াত উল্লেখ আছিলে সম্পত্তিৰ কথা ইয়াক উল্লেখ কৰিছে বিভিন্ন ধৰণৰ এক বিতৰ্কিত ধৰণৰ শিখৰৰ দ্বাৰা মেছেজবোৰ ইয়াত দিয়া হয় এতিয়া এয়া পৰৱৰ্তী সময়ত দেখা যাব যে আচলতে ইয়াক কিমান দূৰ সত্য বা এইটো কিমান দূৰলৈকে ইয়াত তদন্ত হয় কিন্তু যদি জুবিন গাৰ্গৰ নিচিনা খাতিৰ নকৰা মানুহ আমাৰ অসমত নাথাকে বিভিন্ন জনৰ কিন্তু বিভিন্ন ধৰণৰ লাভ হ'ব কাৰণ জুবিন গাৰ্গ এনেকুৱা এজন মানুহ আছিলে যোনে নেকি না নিপটিজম বিশ্বাস কৰিছিলে না কোনো ধৰ্ম জাতি বৰ্ণ বিশ্বাস কৰিছিলে নিজৰটো নিজে বুজিছিলে সহায় কৰিছিলে মানুহক কোনো টকা পইচাৰ খবৰ লোৱা নাছিলে যিমান টকা আহিছিলে সকলোবোৰ টকা দুখীয়া মানুহৰ ওচৰত বিতৰণ কৰি দিছিলে কোনো ধৰণৰ ছেভিং কৰা নাছিলে এনেকুৱা এজন মানুহ আছিলে তেখেত আৰু তেখেতে কাৰোকে মাৰ্চি কৰা নাছিলে যিটো ভুল সেইটো ভুল বুলিয়ে কৈছিলে আৰু যিটো শুদ্ধ সেইটো শুদ্ধ বুলিয়ে কৈছিলে এনেকুৱা মানুহ এজন বেয়া প্ৰকৃতিৰ যিসকল মানুহ আছে যিসকলে বিভিন্ন ধৰণৰ কণ্ট্ৰল কৰিব খোজে সেইসকলৰ অলপ হ'লে অসুবিধা হয় আৰু আনফালে এই মেছেজবোৰলৈ মন কৰক এই মেছেজবোৰত কোৱা হৈছে যে এতিয়া চব টকা সি পাই যাব এতিয়াতো কোনোবাই হিচাপ নোখোধে তো এইবিলাকে নিশ্চয়কৈ এটা ৰহস্যৰ উদ্ঘাটন কৰে আৰু এই সকলোবোৰ তদন্ত হ'ব লাগে সময়ত নিশ্চয় এয়া পোহৰত আহিব যে আচলতে ঘটনা কি হৈছিলে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ